নমস্কাৰ। আজি আমি দশমমান শ্ৰেণীৰ সামান্ত প্ৰগতি পাঠটোৰ 5.2 অনুশীলনী 2 নম্বৰ 1 এই অংকটোৰ অলপ আলোচনা কৰিবলৈ লৈছোঁ। ইয়াত এটা প্ৰগতি দিয়া আছে। এই প্ৰগতিটোৰ প্ৰথম 3টা পদ দিয়া আছে। 30তম পদটো কি হ'ব আমাক উলিয়াবলৈ কৈছে। অতি সহজ অংক। এতিয়া আমাক প্ৰগতিটো দিছে 10, 7, 4 এনেকৈ প্ৰথম 3টা পদ দিয়া আছে। এতিয়া এইদৰে যদি গৈ থাকে এইটো ক্ৰমতে তেতিয়াহ'লে 30তম পদটো কি হ'ব। এতিয়া প্ৰথমতে আমি প্ৰগতিটোৰ প্ৰথম পদটো হৈছে 10। প্ৰথম পদ মানে এইটো হৈছে প্ৰগতিটোৰ প্ৰথম পদ এইটো। গতিকে এইটো 10 আমাক দিয়া আছে। গতিকে প্ৰথম পদ আমি 10। ঠিক তেনেকৈ সাধাৰণটো আমি কেনেকৈ উলিয়াওঁ। এটা সামান্ত প্ৰগতিৰ দ্বিতীয় পদৰ পৰা প্ৰথম পদটো মাইনাছ কৰিলে এইটো দ্বিতীয় পদ, এইটো প্ৰথম পদ। দ্বিতীয় পদৰ পৰা যদি প্ৰথম পদটো মাইনাছ কৰোঁ তেতিয়াহ'লে সাধাৰণ অন্তটো পোৱা যায়। ইয়াত সাধাৰণ অন্ত হৈছে -3। আৰু পদৰ সংখ্যা যিহেতু 30তম পদটো উলিয়াবলৈ কৈছে তাৰ অৰ্থটো এইটোৱে যে প্ৰগতিটোত 30টা পদ আছে। তাৰপিছত আমাক দৰকাৰ নাই 30তম পদলৈকে আমি গম পালোঁ যে 30তম পদটো উলিওৱা মানে 30টা পদ আছে। গতিকে পদৰ সংখ্যা অৰ্থাৎ nৰ মান হ'ব 30। গতিকে এইকেইটা আমি গম পালোঁ। এতিয়া আমি জানো যে আমি এই সূত্ৰটো পাই আহিছোঁ। অন্তিম পদ ই অন্তিম পদ বুজাইছে, এইটো প্ৰথম পদ বুজাইছে, n মানে পদৰ সংখ্যা, d মানে সাধাৰণ অন্ত। গতিকে আমাক অন্তিম পদ অৰ্থাৎ 30তম পদটোৱে হ'ব অন্তিম পদ। গতিকে অন্তিম পদটো উলিয়াবলৈ কৈছে। এতিয়া আমি তাৰ কাৰণে এই ফৰ্মুলাটোৰ এই ঠাইত এই মান হৈছে আমি যিটো পাইছিলোঁ 10। গতিকে 10 বহুৱালোঁ। n ঠাইত n মান 30। গতিকে 30 পুট কৰিলোঁ। তাৰপিছত d ঠাইত d মান -3 বহুৱালোঁ। এতিয়া আমি সৰল কৰিছোঁ। প্ৰথমতে এই বিয়োগ অংশটো কৰি লৈছোঁ। 30ৰ পৰা 1 বিয়োগ কৰিলে 29 হ'ব ইনটু -3। 29এ -3ক পূৰণ কৰিলে -87 হ'ব। এতিয়া 10 প্লাছে মাইনাছে মাইনাছ হ'ব। 10 প্লাছে মাইনাছে মাইনাছ। গতিকে 10 মাইনাছ 87। 10ৰ পৰা যদি 87 মাইনাছ কৰোঁ তেতিয়াহ'লে আমি পাম কি -77। এটা সৰু সংখ্যাৰ পৰা এটা ডাঙৰ সংখ্যা বিয়োগ কৰিলে উত্তৰটোৰ আগত আমি ঋণাত্মক চিহ্ন ব্যৱহাৰ কৰিব লাগিব। তাৰ অৰ্থটো হৈছে যে 30তম পদটো অৰ্থাৎ প্ৰগতিটোৰ অন্তিম পদটো হ'ব -77। গতিকে কিতাপত অপশ্যন দিয়া আছে। গতিকে আমি কি পালোঁ -77 পালোঁ। পুনৰ আমি 3 নম্বৰ 1 এই অংকটো কৰিবলৈ লৈছোঁ। ইয়াত আমাক দুটা পদ এই প্ৰগতিটোৰ প্ৰথম পদ আৰু 3 নম্বৰ পদ এই পদ দুটা আমাক দিয়া নাই। এইকেইটা আমি বাছি উলিয়াব লাগে। এইকেইটা আমি উলিয়াই দেখুৱাব লাগে। দ্বিতীয় আৰু চতুৰ্থ পদটো দিয়া আছে। গতিকে এই পদ দুটা আমি কেনেকৈ বাছি উলিয়াম। এতিয়া প্ৰথমতে আমি ইয়াত যিহেতু প্ৰথম পদটো দিয়া নাই গতিকে মই প্ৰথম পদটো ধৰি ল'লোঁ। ধৰা হ'ল প্ৰথম পদ a। প্ৰথম পদটো আমাক দিয়া নাই। আমি যদি চাওঁ ইয়াত প্ৰথম পদটো নাই। গতিকে আমি কি কৰিলোঁ a বুলি প্ৰথম পদটো ধৰি ল'লোঁ। ইয়াৰ পিছত সাধাৰণ অন্তটো পাবলৈ হ'লে আমি সদায় দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰোঁ। দ্বিতীয় পদটো হৈছে 13, প্ৰথম পদটো হৈছে a। গতিকে 13 - a কৰিলে আমি সাধাৰণ অন্তটো পাম। যিহেতু a মানটো আমি নাজানো গতিকে এইটো আমি সাধাৰণ অন্তটো 13 - a বুলিয়ে এনেকৈ থ'ব লাগিব। তাৰপিছত পদৰ সংখ্যা আমি ইয়াৰ পৰা হিচাপ কৰি যাম। 1, 2, 3, 4। যিহেতু 4টাহে পদ আছে গতিকে পদৰ সংখ্যা হ'ব 4। ইয়াৰ পিছত এতিয়া আমি জানো যে আমি এই সূত্ৰ আগতে পাই আহিছোঁ যে অন্তিম পদ আমি এই অনুশীলনটোৰ মেক্সিমাম অংক এই সূত্ৰটো ব্যৱহাৰ কৰি আমি কৰিব লাগিব। তাৰ পিছৰ অনুশীলনটো এইটো মুঠতে সামান্ত প্ৰগতি কৰিবলৈ হ'লে এই সূত্ৰটো নলেজটো আমাক ভালদৰে থাকিব লাগিব। গতিকে অন্তিম পদ ইজুকেলটো a প্লাছ n-1 হোল ইনটু d। গতিকে এই সূত্ৰটোত আমি যাৰ মান পালোঁ, সাধাৰণ অন্তৰ মান পালোঁ, পদৰ সংখ্যা পালোঁ, অন্তিম পদ পালোঁ,
প্ৰথম পদটো আমি a বুলি লৈছোঁ, গতিকে ইহঁতৰ সকলোৱে জেগাত এই মানবোৰ আমি পুট কৰি যাম। এতিয়া আমি প্ৰথম পদ যিহেতু আমি নাজানো, সেইটো প্ৰথম পদটো এইটো এভাগে থাকিব। অন্তিম পদৰ মান 3, অন্তিম পদটো আমি দেখিছোঁ 3, গতিকে অন্তিম পদত আমি 3 বহুৱাইছোঁ। প্ৰথম পদটো নাজানো, সেইটো কাৰণে এইটো এভাগে থাকিব। এনৰ মান 4, এয়া যদি আমি এনৰ মানটো লক্ষ্য কৰোঁ, এনৰ মান হৈছে 4, গতিকে এনৰ ঠাইত 4 পাতিলোঁ। ডি মান হৈছে 13 - a, গতিকে ডি ঠাইত আমি 13 - a বহুৱালোঁ। ইয়াৰ পিছত আমি কি দেখিলোঁ যে প্ৰথম অন্তিম পদ 3 a, ইয়াত আমি প্ৰথমতে এই 4 বিয়োগ 1 এই অংশটো আমি কৰি লৈছোঁ। এই গোটেই সমীকৰণটো সৰল অৱস্থালৈ নিবলৈ হ'লে আমি ষ্টেপ বাই ষ্টেপ কৰি যাম। যে প্ৰথমতে 4 পৰা 1 বিয়োগ কৰিছোঁ, 3 পাইছোঁ। বাকীবোৰ আমি এইটো অংকত একো নাই কৰা। তাৰ নেক্সট ষ্টেপত আমি কি কৰিছোঁ, এই 3টোৱে ভিতৰত 13 আৰু 3য়ে a, এই দুইটাকে আমি পূৰণ কৰিছোঁ। 3য়ে 13ক পূৰণ কৰি 39 পালোঁ, 3য়ে a পূৰণ কৰিলত 28 পালোঁ। এইটো বিতৰণ বিধিমতে আমি কৰিব পাৰোঁ। বিতৰণ বিধিৰ কথা আমি আগতে পাই আহিছোঁ যে এই ব্ৰেকেটৰ বাহিৰত থকা এই সংখ্যাটোৰ ভিতৰত দুইটা সংখ্যাকে আমি পূৰণ কৰিলে ব্ৰেকেটটো আঁতৰি যাব। গতিকে 3য়ে 13ক কৰিছোঁ, 39 হৈছে। 3য়ে আকৌ 1 কৰিছোঁ, 28 হৈছে। লগতে চিন যিহেতু এইটো অকণ মাইনাছ চিন আছে, গতিকে প্লাছে মাইনাছে -28। ইয়াৰ পিছত আমি চলকযুক্ত যিবোৰ পদ আছে, a, 28 আৰু a, এই দুয়োটাকে আমি বাওঁপিনে লৈ গৈছোঁ। যিহেতু মাইনাছ আছিলে, বাওঁপিনে গ'লত এইপিনে প্লাছ হৈ গ'ল, আৰু প্লাছ থকাটো মাইনাছ হৈ গ'ল। ঠিক তেনেকৈ সংখ্যাবোৰ আমি সোঁপিনে ৰাখিছোঁ। এইটো এটা সমীকৰণৰ নিয়ম যে আমি চলকবোৰ পৰাপক্ষত বাওঁপিনে ৰাখোঁ আৰু বাকী অংশবোৰ সোঁপিনে ৰাখোঁ। গতিকে চলকযুক্ত অংশবোৰ আমি বাওঁপিনে লৈ গ'লোঁ, আৰু সংখ্যা 39টো নিজৰ জেগাতে আছে, ই পক্ষান্তৰ হোৱা নাই, কিন্তু 3টো বাওঁ পক্ষ বা সোঁ পক্ষলৈ আহিলে, এইপিনৰ পৰা এইপিনে আহিলে। গতিকে ইয়াত চিহ্নৰ সলনি হৈছে। এইপিনৰ পৰা এইপিনে হওঁতে মাইনাছ চিন, প্লাছ আছিলে, গতিকে মাইনাছ চিন হৈ গৈছে। ইয়াৰ পিছত যদি আমি চাওঁ, এতিয়া 28 - a, দুইটাতে a আছে, সদিশ পদ। চলক যদি একে হয় আৰু লগতে চলকৰ ঘাটো যদি একে থাকে, সেই পদ দুটাক আমি সদিশ পদ বুলি ক'ম। আৰু সদিশ পদৰ মাজত যোগ বা বিয়োগ প্ৰক্ৰিয়া সম্ভৱ হয়। গতিকে 28 - a, 3টা a পৰা এটা a মাইনাছ কৰিলে কেইটা থাকিব? 2টা a থাকিব। ঠিক তেনেধৰণে 39 - 3, 39 পৰা 3 মাইনাছ কৰিলে 36 হ'ব। গতিকে এতিয়া ইয়াত যিহেতু টুৱাইছ a আছে, আমাক লাগে a মান, গতিকে 2টো a লগত পূৰণ হৈ আছে। আমি যেতিয়া পক্ষান্তৰ কৰিম, পূৰণ হৈ থাকিলে হৰণ হৈ যাব। গতিকে 36 হৰণ 2 হৈছে। 36ক 2য়ে হৰণ কৰিলে 18 হ'ব। অৰ্থাৎ প্ৰথম পদৰ মান পালোঁ 18। এতিয়া প্ৰথম পদটো পালেই নহ'ব, আমাক 3 নম্বৰ পদটো উলিয়াবলৈ দিছে। গতিকে 3 নম্বৰ পদটো উলিয়াবলৈ যাওঁতে আমি সাধাৰণ অন্তটো গম পাব লাগিব। এতিয়া সাধাৰণ অন্ত মানে ডি, আমি কি পাইছিলোঁ? 13 - a আছিলে। ডি মানটো আমি প্ৰথমতে লওঁতে যিহেতু a মান জনা নাছিলোঁ, গতিকে 13 - a বুলি লৈছিলোঁ। কিন্তু এতিয়া a মান যিহেতু 18 পালোঁ, গতিকে a জেগাত আমি 18 আনি পেলাই বহুৱাই দিলোঁহি। 18 বহুৱাই দিয়াৰ কাৰণে এতিয়া 13 - 18, অৰ্থাৎ ডি মানটো হ'ব -5। এতিয়া ডি মানটো পাই যোৱাৰ লগে লগে 3 নম্বৰ পদটো উলিয়াবলৈ সদায় আগৰ পদটোৰ লগত ডি মান যোগ কৰিলে সদায় তাৰ পিছৰ পদটো পাওঁ। প্ৰথম পদৰ লগত ডি যোগ কৰিলে দ্বিতীয় পদ পাম, দ্বিতীয় পদৰ লগত ডি যোগ কৰিলে তৃতীয় পদ পাম, তৃতীয় লগত ডি মানটো যোগ কৰিলে চতুৰ্থ পদ পাম। গতিকে আমাক যিহেতু তৃতীয় পদ লাগে, গতিকে আমি কি কৰিছোঁ? দ্বিতীয় পদৰ লগত ডি মানটো আমি যোগ কৰি দিছোঁ। দ্বিতীয় পদটো 13 আছিলে, যোগ -5। এতিয়া ইয়াত প্লাছ আৰু মাইনাছ এই চিন দুটা, ব্ৰেকেটটো আঁতৰাবলৈ দুটা চিন পূৰণ কৰিম। প্লাছে মাইনাছে ইয়াত মাইনাছ হৈছে, গতিকে 13 বিয়োগ -5, অৰ্থাৎ কিমান হ'ব? 8। গতিকে তৃতীয় পদটো হ'ব 8। এতিয়া আমি যি বিচাৰিছিলে প্ৰশ্নটোত, আমি দুইটা উত্তৰ পালোঁ। প্ৰথম পদ 18 এইটো পালোঁ, আৰু তৃতীয় পদ 8 এইটোও পালোঁ। গতিকে এইদৰে আমি কৰিব পাৰোঁ। আৰু কেইবাটাও আছে, তোমালোকে যত্ন কৰিবা কৰিবলৈ, আৰু নোৱাৰিলে কমেণ্টযোগে জনাবা, আৰু কৰি দিম। গতিকে মই আজিলৈ এই দুটা অংক কৰি দিলোঁ। আশা কৰিছোঁ বুজিব পাৰিছা। যদি নাইবা কমেণ্টযোগে জনাবা। লগতে চেনেলটো
ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা। ধন্যবাদ।